সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন দেশে বিভিন্ন পন্থা অৱলম্বন কৰিছে। কোভিড-19ক ৰোধ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে হঠাৎ তলাবন্ধৰ ঘোষণা কৰে। সেয়া আছিল 24 মাৰ্চ। আকস্মিক লকডাউন ঘোষণাৰ ফলত প্ৰত্যেকে নিজৰ নিজৰ ঠাইত আবদ্ধ হৈ পৰিল। কাম বনৰ ব্যৱস্থা বন্ধ হৈ পৰিল। বন্ধ হ'ল যান বাহন তথা পৰিবহণ ব্যৱস্থা। বন্ধ হ'ল ৰোজ মজুৰি কৰা সকলৰ অন্নৰ যোগাৰ। দেশৰ অৰ্থনৈতিক উন্নয়নৰ হকে কাম কৰা বহিৰাজ্যৰ দৰিদ্ৰ শ্ৰমিকসকলৰ বন্ধ হ'ল কৰ্মশ্ৰমৰ সুযোগ। বন্ধ হ'ল এওঁলোকৰ নিজৰ পৰিয়ালৰ সৈতে আৰ্থিক সংযোগ। স্তব্ধ আৰু নিৰ্মম পৰিৱেশ সমগ্ৰ ভাৰতবৰ্ষত। কোনোবাই যদি এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে, আন কোনোবাই আকৌ অনাহাৰে মৃত্যুক আঁকোৱালি লৈছে। হাজাৰ হাজাৰ দৰিদ্ৰ শ্ৰমিক উপায়হীন হৈ শ শ কিলোমিটাৰ খোজ কাঢ়ি নিজ ঘৰলৈ উভতাৰ সাহস কৰিছে। কোনো মাতৃয়ে বয় বস্তুৰ সৈতে নিজৰ শিশুটিক বুকুত খাৱতিলৈ অবিশ্বাস্য পথ অতিক্ৰম কৰিছে, যদি আন কোনোবাই নিজৰ বৃদ্ধা মাতৃক কোলাত লৈ নিজৰ গন্তব্যস্থানলৈ যোৱাৰ প্ৰয়াস কৰিছে। আকৌ কোনোবাই পুলিচৰ পিটনৰ ভয়ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফালৰি কাটি পথাৰ ভৈয়ামৰ মাজেৰে খোজ কাঢ়িছে। আৰু জোতা চেণ্ডেলৰ বদলি ভৰিৰ সংগী পোহাক বনাইছে। আন কোনোবাই নিস্তব্ধ ৰেলপথেৰে অনবৰতে নিজৰ পদব্ৰজ আৰম্ভ কৰে। ফলত মালবাহী ৰেলৰ খুন্দাত ১৭জনে নিজৰ প্ৰাণ হেৰুৱাব লগা হয়। মৰ্মান্তিক, হৃদয় বিদাৰক। ভগৱানৰ ওচৰত এওঁলোকৰ বাবে শান্তিৰ প্ৰাৰ্থনা কৰিছো। হয়, দেশৰ দৰিদ্ৰ শ্ৰমিকৰ প্ৰতি চৰকাৰৰ সকাহ দেখুওৱাৰ আহৰি নাই। শ্ৰমিকসকলৰ বাবে যান বাহনৰ ব্যৱস্থা কৰিব নোৱাৰা চৰকাৰে বিদেশত থকা ধনবানসকলক ঘৰলৈ ঘূৰাই অনাত ইভেন বন্দে ভাৰতৰ নামত মহা উৎসৱ পালন হৈছে। ধনীসকলৰ ক্ষেত্ৰত এনে কাৰ্যৰ বাবে চৰকাৰে জনগণৰ পৰা প্ৰশংসা বুটলিবলৈ চেষ্টা কৰিছে। কৌশিকেৰে ৰাজনৈতিক মঞ্চত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণে দেশবাসীক হতভম্ব কৰিছে। मेरा तो सपना है कि हवाई जहाज पे कौन लोग बैठने चाहिए। ये जो एक बना हुआ है ना, बड़े बाबू, बड़े बड़े लोग, धनी लोग, ये दुनिया उन्हीं के लिए है। इस देश की जो सुविधाएं अमीरों को प्राप्त हैं, वो मेरे देश के गरीब को भी मिलनी चाहिए। जो सामान्य व्यक्ति हवाई चप्पल पहन करके घूमता है, वो मुझे हवाई जहाज में दिखना चाहिए। ये मेरा सपना है। হয়, দেশৰ এনে বিভেদকামী ব্যৱস্থাৰ সত্যতা দাঙি ধৰিছে যোৱা 6 মে তাৰিখ অৱসৰ লোৱা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপক গুপ্তাই। দেশৰ ইতিহাসত প্ৰথমবাৰলৈ এজন আইনজ্ঞ ভিডিঅ' কনফাৰেন্সৰ যোগেদি ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কৈছে, দেশৰ লিগেল চিষ্টেম ধনবান আৰু ক্ষমতাশালী লোকৰ হাতত ৰূপান্তৰিত হৈছে। যদি কোনো ধনবান ক্ষমতাশালী ব্যক্তি ৰঙাঘৰৰ আলহী হৈছে, তেন্তে কানুনে নিজৰ কাম দ্ৰুতগতিত কৰিছে। কিন্তু দুখীয়া দৰিদ্ৰ নিচলৰ ক্ষেত্ৰত লেহেমীয়া তথা দেৰি কৰাৰ লগতে তেওঁলোকৰ শুনানিত অৱহেলিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ন্যায়াধীশগৰাকীয়ে।